হেল্ল' ফ্ৰেণ্ডসকল, ৱেলকাম মাই বেক টু চেনেল। যোৱাকালি এটা ফ্লিপকাৰ্টত মোৰ পাৰ্চেল আহিছিলে, মই অৰ্ডাৰ কৰিছিলোঁ আৰু যিটো পাৰ্চেল দেখাত বহুত ডাঙৰ দেখাইছিলে, কিন্তু যেতিয়া ওচৰত আহিলে এইটো পেকেট একেবাৰে সৰু পেকেটত আহিছে। তাকে চাওঁচোন খুলি, মই অৰ্ডাৰ কৰা মতে হয় নে নহয়, নে তাতকৈ ইমান সৰু কিয় আহিছে। দেখাটো বহুত ডাঙৰ দেখাইছিলে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডসকল। এইটোৱে পাৰ্চেলটো এতিয়া মই অ'পেন কৰিম, এইটো খুলিম। এতিয়া মই কেনেকুৱা ষ্টাইলত আহিছে। টোটেলি খুলি হৈ গ'ল। এইটোৱে ষ্টীল ডাম্বেল। এইটো যেতিয়া ফটোত দেখিছিলোঁ বহুত ডাঙৰ ডাঙৰ দেখাইছিলে। এইটো দেখোন আমাৰ শুনোৱে দাঙিব পাৰিব। ষ্টীলৰ ভাইটি এইটো দাঙব। শুনো, এইটো তুমি দাঙিব পাৰিবা নাই? তুমি ডাঙৰ হ'লে দাঙিবা দেই। এতিয়া সৰু হৈ আছে। ৱেট আছে নহয়, 2 কিলো আছে, 2.5 কিলো আছে ন। ভৰিত পৰিব চাবা। বা ল'ৰাই দাঙি দিব পৰা হৈ গ'ল। শুন, কেনেকুৱা লাগিছে এইটো? চাওঁ, এইফালে চাই দিয়া। কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে। এইটো ইমান অঙমনি। এইটো 2 কেজি আকৌ। 2 কেজি 10 কেজি আছে, 15 কেজি আছে। আমাৰ লগত ডাঙৰ আছে। আকৌ পাতি যা। শুনো, সেইটো কেলে খাইছা আকৌ? মই কালি তোমাক কেক আনি দিছিলোঁ নহয়, চকলেট আনি দিছিলোঁ। মন দাদাক এটা দি দিয়া। তুমি খোৱা নাই? নোখোৱা? শুনো, চাওঁ, তোমাৰ নামটো কৈ দিয়াচোন। এইফালে চোৱা, নমস্কাৰ কৰি কোৱা হওঁ। হয় নেকি? এইডোখৰলে তেতিয়া ভালকৈ পোহৰ কৰিব। এতিয়া কোৱাচোন। মোৰ নাম ৰিকি চুতীয়া। গাঁৱৰ নামটো কিনো কৈ দিয়া হওঁ। কি গাঁও? ভৰিত পৰিব আকৌ, তুমি ভালকে ধৰি লোৱা। ল'ৰাটোৱে দাঙিব পৰা হৈছে যেতিয়া এইটো কি আৰু। দিয়া, হাতখনত দুখ পাবা দেই। আৰু অকণমান ডাঙৰ হ'ব লাগিছিলে। অনলাইনত যেতিয়া দেখিছোঁ বহুত ডাঙৰ ডাঙৰ দেখাইছিলে, কিন্তু যেতিয়া ইয়াত ঘৰত পাইছেহি এইটোহে। মোবাইলত এনেও ডাঙৰ ডাঙৰ দেখায়, ওচৰৰ পৰা চালে মানে এইটো অকণমানি। কিন্তু হ'লেও 10 বাৰ যদি 20 বাৰ মাৰি থাকে, সেইটো গৈ থাকিব। চকলেট খাবা? তোমাৰ আনি থৈ দিয়া আছে নহয়। চকলেট আনি থৈ দিয়া আছে নহয়। শুনো, চকলেট আনি থৈ দিয়া আছে নহয়, খালেই হৈ গ'ল। চকলেট খাই কি বনালি?